বন্ধুসকল, ক্ৰিকেট খেলত উইকেটৰ পিছফালে থিয় হৈ উইকেট ৰক্ষা কৰা উইকেট কিপাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বন্ধুসকল, আমি আজি আপোনালোকক কেইগৰাকীমান উইকেট কিপাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিকেইগৰাকী উইকেট কিপাৰৰ সৰ্বোচ্চ ষ্টাম্পিং কৰিবলৈ সক্ষম হৈছে। লিষ্টত পঞ্চম স্থানত আছে অষ্ট্ৰেলিয়ান পূৰ্বৰ খেলুৱৈ এডাম গিলক্ৰিষ্ট। তেওঁ কেৰিয়াৰত 396খন খেল খেলি 15,000 ৰান কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ কেৰিয়াৰত 55টা ষ্টাম্পিং কৰিছিল। চতুৰ্থ স্থানত আছে পাকিস্তানৰ পূৰ্ব খেলুৱৈ উইকেট কিপাৰ মঈন খান। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ 73টা ষ্টাম্পিং কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত তৃতীয় স্থানত আছে ৰমেশ কালুবিটৰানা পূৰ্বৰ শ্ৰীলংকাৰ উইকেট কিপাৰ। তেওঁ 14 বছৰ ক্ৰিকেট খেলিছিল শ্ৰীলংকাৰ হৈ। এই ক্ষেত্ৰত 75 বাৰ ষ্টাম্পিং কৰিবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত শ্ৰীলংকাৰ কুমাৰ সাংগাকাৰা শ্ৰীলংকাৰ হৈ বহু বছৰ ক্ৰিকেট খেলিলে। তেওঁ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত 99 বাৰ ষ্টাম্পিং কৰিবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে MS ধোনী। MS ধোনীয়ে উইকেট কিপাৰ ৰূপে 444টা স্বীকাৰ কৰিছে, য'ত তেওঁ 123টা ষ্টাম্পিং কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, ক্ৰিকেটৰ এনেধৰণৰ ভিডিঅ' চাই থাকিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।